নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো মই অলপ মানে খুব আকস্মিকভাৱে ষ্টাৰ্ট কৰিবলৈ বিচাৰিছোঁ কাৰণ মই দেখা পালোঁ আমাৰ বন্ধুবৰ দেৱই তাৰ মানে ইয়াত আৰ্ট কৰি আছে আৰু তেওঁ কি আৰ্ট কৰি আছে মই আপোনালোকক সুন্দৰকৈ দেখুৱাম কিন্তু এটা কথা ক'ব লাগিব যে আজি গোটেইখিনি আৰ্ট হোৱা নাই আজি বোধহয় আৰম্ভ কৰিছে ন আজি আৰম্ভ কৰিছে সো বহুখিনি কাম বাকি আছে মই যিমান দূৰ সম্ভৱ সুন্দৰকৈ এই ভিডিঅ'টো আপোনালোকক দেখুৱাম লগতে দেৱৰ লগতো কথা পাতিম পিছত আপোনালোকক দেখুৱাই আছোঁ এই গোটেইখিনি যেতিয়া আৰ্ট কৰা হ'ব মই তাৰ ওপৰত সুন্দৰকৈ ভিডিঅ'টো দেখুৱাম আপোনালোকে কাট নকৰিব গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া চাওক দেৱই খুব সুন্দৰকৈ আৰ্ট কৰি আছে আৰু গোটেইফালে মানে সুন্দৰকৈ তেওঁ কিছুমান সিগনেল দি থৈছে আৰু সেইমতে তেওঁ কাম কৰি আছে খুব ধুনীয়া আৰ্ট হয় আপোনালোকে হয়তো পিছলৈ আৰু দেখিবলৈ পাব মই যিমান পাৰোঁ সুন্দৰকৈ আপোনালোকক দেখুৱাই আছোঁ গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু এটা কথা ক'ব লাগিব যে দেৱই বৰ ধুনীয়া আৰ্ট কৰে আমাৰ সৰুপেটা অঞ্চলৰ বৃহত্তৰ সৰুপেটা অঞ্চলৰ সকলোৱে জানে আৰু এতিয়ালৈকে মই যিমানখিনি দেখিছোঁ তেওঁ যিসমূহ আৰ্ট কৰিছে সঁচাকৈ মানে লেখত ল'বলগীয়া খুব ধুনীয়া মই দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই আৰু দেৱই ভাত খাব লৈছোঁ মানে আপোনালোকক মই ক্লিয়াৰলি কথাখিনি কৈ দিব বিচাৰিছোঁ মানে সি আমাৰ ঘৰৰ ওচৰতে কাম কৰি আছে আৰু আমাৰ ঘৰতো কোনো নাই আৰু সেইকাৰণে মই তাক ক'লোঁ যে আমি সদায় নেকি এসাঁজ খাম আৰু মানে মোৰ সৰুপেটাৰ পৰা আহোঁতে খুব পলম হৈছে 2 বাজি গৈছে বেছি আঞ্জা পেচাল একো কৰা নাই ডাইৰেক্ট খিচাৰি বনাইছোঁ আৰু এইফালে মানে ডিমা আছে ডিমা পিঁয়াজ লগ কৰি ভাজিছোঁ মানে কি ক'ব কেনে হৈছে মানে মই খোৱাই নাই কি ক'ব মঞ্জিত একদম সুন্দৰ তাতে মোটামুটি আজি 15-20 দিন ধৰি দুপৰীয়া ভাত খা নাই কমপ্লিট বাহিৰত কাম চলি আছে আচ্ছা আজি মানে মঞ্জিত বন্ধু নাই এটা অন্য এটা হানি গৈছে হয় এইফালে 20 দিনমান দিবলৈ ভাতে খোৱা নাই কমপ্লিট কাম চলি আছে বাহিৰত বঢ়িয়া খাই লওঁ আৰু মাজে মাজে কথা পাতিম আমাৰ ভাত পানী খাওঁ হৈ গ'ল আৰু মই অলৰেডি পাছফালে গৈ মানে সাজ বাচনো ধুলোঁ আৰু চবখিনি ক্লিয়াৰ কাট কৰি আহি মই ইয়াত অলপ ইয়াৰ লগত বহিছোঁ মানে 2 এটা সৰু সুৰা কথা পাতিম মানে দেৱই বহুত বছৰ ধৰি আৰ্ট কৰি আছে আৰু এই কথাটো মই নহয় আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ সকলোৱে জানে আৰু বিভিন্ন ঠাইত গুৱাহাটীতে হওক বা বিভিন্ন ঠাইতো তেওঁ আৰ্ট কৰিব যায় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁক আৰ্ট কৰাৰ কাৰণে মাতে বা পেইণ্টিঙৰ কাৰণে মাতে বা তেওঁ থিয়েটাৰৰ কিছুমান ভিতৰৰ কাম তেওঁ কৰে তেওঁ সেইবিলাকতো মাতে যি নহওক 2 এটা সৰু সুৰা কথা পাতিছোঁ কিমান বছৰ ধৰি আৰ্ট কৰি আছে সেইটো কওক মোটামুটি 15 বছৰমান হ'ল 15 বছৰ হ'ল না মানে কোন ক্লাছত পঢ়ি থকাৰ পৰা ষ্টাৰ্ট মই হাই ছেকেণ্ডেৰীৰ পৰা ষ্টাৰ্ট হৈছে হাই ছেকেণ্ডেৰীৰ পৰা ষ্টাৰ্ট মানে এই যে আৰ্ট মানে কৰি আছা ছবি আঁকি আছা বা কিবা লেখা এইবিলাক মানে কৰা কামটো কেতিয়া মনলৈ আহিল কেনেকৈ আহিল অলপমান নাই ফাৰ্ষ্ট টাইম মই যেতিয়া ক্লাছ 3-4 পঢ়ি আছোঁ বৃত্তি দিয়াৰ সময়ত মই মানে ছবি আঁকাত নম্বৰ মানে কমপ্লিট গোটেইখিনি পাইছিলোঁ 100ৰ ভিতৰত 100 পোৱা আছিলোঁ তেতিয়াৰ পৰা মোৰ ইণ্টাৰেষ্ট অলপ সৰুৰ পৰাও আছিল তাৰপিছত মই DPP যেতিয়া নতুন শিক্ষা পদ্ধতিটো চেঞ্জ কৰিলা তেতিয়া মানে আগৰ পাঠ্যপুথিৰ লগত ছবিৰ সংলগ্নটো কম আছিল নতুন ছবি সংলগ্ন হোৱা টাইমখিনিত মই এটা মানে 2 বছৰৰ মানে গুৱাহাটীত অসম শিক্ষা বিভাগৰ লগত কাম কৰিছোঁ তেতিয়াৰ পৰা মোৰ ধাউতিটো বেছি হৈ গৈছে মানে আৰ্টৰ কিবা প্ৰশিক্ষণ লৈছানে প্ৰশিক্ষণ মই গুৱাহাটীতে লৈছিলোঁ বেলতলা চাৰ্ভে 6 বছৰ নহয় 6 মাহ লৈছিলোঁ মাত্ৰ 6 মাহ ঠিক আছে তাৰপাছত আৰু কণ্টিনিউৱাছলি কাম কৰি আছা এতিয়াতো কাম কণ্টিনিউৱাছ ৰেষ্টে নাই ৰেষ্ট নাই মানে ক'ব গ'লে মানে মই আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ মানে সাংঘাতিক ডে নাইট কাম কৰে দোকানো আছে দোকানততো নামতহে আছে কিন্তু বাহিৰত মানে ফিল্ডত ঘূৰি থাকে কাম কৰি আৰু আমাৰ ইয়াতো কাম চলি আছে ইয়াতো তেওঁ আৰ্ট কৰি আছে আৰু কি কবি শেষত কওক কিবা এটা আৰু সেইকাৰণে মানে তোক লগ পাই আজি বহুত ভাল লাগিল আৰু আমিতো সদায় সৰুপেটাত লগ পাম কিন্তু মানে ভালকৈ কথা পতা নহয় আজি নিজৰ গাঁওখনত এসাঁজ ভাত খালোঁ লগ পালোঁ বহিলোঁ কিন্তু এনেই বাকী টাইমত আমাৰ বহা সময় নাইয়ে নন ষ্টপ ৰাতিপুৱা 10টাৰ পৰা আৰম্ভ হয় সন্ধিয়া মানে ৰাতি হৈ যায় ৰাতিটো হয়ে মানে ফিল্ডৰ কামটো ৰাতি নহয় আৰু যাই মানে দোকানত কাম হয় ৰাতি 10টা তাৰমানে ভিডিঅ'টো এইখিনিতে শেষ মই নকৰোঁ কাৰণ ইয়াৰ লগত ৰিলেটেড আৰু বহুকেইটা ভিডিঅ' আছে মানে যিটো প্ৰজেক্ট লৈ তেওঁ ইয়াত কাম কৰি আছে সেই কামখিনি কমপ্লিট ক্লিয়াৰ হোৱা নাই
ক্লিয়াৰ হ'বলৈ আৰু 2 দিনমান লাগিব গতিকে গোটেইখিনি ক্লিয়াৰ কৰি পেলাইহে এই মই ভিডিঅ'টো আপলোড কৰিম চ' আপোনালোকে ভিডিঅ'টো নেক্সট ক্লিপসমূহ চাই থাকিব আৰু এটা কথা ক'ব বিচাৰিছোঁ যে দেৱক যদি আপোনালোকৰ মানে কিবা আৰ্টৰ কাৰণে লাগে বা আৰ্ট কৰিবৰ কাৰণে লাগে ঘৰৰ যিকোনো লিখা মেলা বা অন্যান্য বেনাৰ চেনাৰ বনোৱা বা অন্যান্য যিকোনো আৰ্টৰ কাৰণে যদি লাগে তেওঁৰ সৈতে কণ্টেক্ট কৰিব পাৰিব তেওঁৰ ফোন নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে এবাৰ ভিডিঅ'টো শেষ হোৱাৰ লগে লগে ডেছক্ৰিপশ্যনত চাব আৰু সেই নাম্বাৰটোত যোগাযোগ কৰিব তেওঁ যি লাগে আপোনালোকক যেনেকুৱা ধৰণৰ আৰ্ট বা পেইণ্টিং লাগে সকলোখিনি ধুনীয়াকৈ কম খৰচত কৰি দিব আৰু আমাৰ ভিডিঅ' চোৱা বুলি ক'লেতো কথাই নাই হয়নে হয় তো চাই থাকক নেক্সট ভিডিঅ'ৰ মাজলৈ আপোনালোকক লৈ যাই আছোঁ কাট নকৰিব এয়া চাওক খুব সুন্দৰকৈ শৰাই আৰু জাপি আঁকিছে আৰু এইফালেও লিখা আছে জল জীৱন মিছন খুব সুন্দৰকৈ মানে লিখিছে এটা মানে আকৰ্ষণ আছে আৰু এইফালেও আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ চাই লওক মানে সুন্দৰকৈ মানে আমাৰ যিটো শিৱসাগৰত আছে ৰংঘৰ সেই ৰংঘৰৰ ছবিটো ধুনীয়াকৈ আঁকিছে আৰু এইফালেওতো যিখিনি লিখিব লাগে গোটেইখিনি তেওঁ সুন্দৰকৈ লিখিছে বা আঁকিছোঁ মানে খুব এটা ভাল লাগিছে আৰু এই আৰ্টসমূহ যে কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু দেৱক অলপমান উৎসাহ দিয়াৰ স্বাৰ্থত ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ আৰু শেষ মুহূৰ্তত আপোনালোকক মই ক'বলৈ বিচাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে কমচে কম আপোনালোকে লাইক কৰিব আৰু কমেণ্টো কৰিব লগতে কমচে কম ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমচে কম শ্বেয়াৰ কৰি দিব আৰু শেষত দেৱই কিবা এটা ক'বিনে মইতো বৰ্তমান ব্যস্তই তো মানে ই অলপ ব্যস্ত হৈ আছে চ' ইয়াৰ কথাখিনিতো অলৰেডি আপোনালোকক সকলোখিনি কৈছোঁৱে গতিকে যদি আপোনালোকক লাগে তেতিয়াহ'লে এওঁৰ লগত যোগাযোগ কৰিব যদি আৰ্ট কৰাৰ কাৰণে লাগে তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ টাটা বাই বাই ধন্যবাদ